হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই আছোঁ যোৰহাট শান্তি আশ্ৰমত। শান্তি আশ্ৰমখন কেনেকুৱা আপোনালোকক বাহিৰৰ পৰা অলপ দেখুৱাই দিছোঁ। এয়া চাওক কিমান সুন্দৰ। প্ৰথমবাৰ আহিছোঁ শান্তি আশ্ৰমলৈ। আপোনালোকক চমুকৈ হ'লে অলপ দেখুৱাব বিচাৰিছোঁ। এয়া চাওক কিমান সুন্দৰকৈ সাজি থৈছে। এয়া চাওক, এয়া ভিডিঅ'টি শেষলৈকে চাই থাকক। এয়া আগলৈকে দেখুৱাইছোঁ মই। এয়া চাওক, সকলো দেখুৱাব চেষ্টা কৰিম। এয়া চাওক, সেইফালে পোহৰ অহা নাই, আন্ধাৰ হৈছে। আলু খেতি কৰি থৈছে অ', আলু খেতি আগলৈ আছে। সেয়া ভকতৰ ঘৰ। আকৌ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক কিবা এটা লিখা আছে। ভিতৰত চেণ্ডেল জোতা খুলি সোমাব। অঁ, দেখিছেনে? আৰু চাওক, আৰু কিবা এটা লিখা আছে, চাওঁচোন কি লিখা আছে। আহক চাই লওঁ সকলোৱে মিলি। চাওক এয়া কি লিখা আছে। মোবাইল ছুইচ অফ কৰি ভিতৰত সোমাব। মোবাইলো সোমাব নিদিয়ে। অঁ, বাৰু ঠিক আছে, দীঘল নকৰোঁ, বাই বাই।